নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ ভাল খবৰ আহি গ'ল। 6টাকৈ বিভাগত প্ৰায় 15,598টা চাকৰি মুকলি কৰি দিলে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, চাকৰিখিনি কি হয়, এই সকলোখিনি কথা এই ভিডিঅ'টোতে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু ভিডিঅ' যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব পাৰে যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, প্ৰতিটো বিভাগৰ ভেকেঞ্চিৰ কথা চাই যাব, কাৰণ এটা বিভাগৰ ভেকেঞ্চিৰ কথা যদি স্কিপ কৰি দিয়ে তেতিয়া আপোনালোকৰ কোৱালিফিকেশ্যনৰ মতে ভেকেঞ্চিসমূহ দেখিবলৈ নাপাব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব। আজি যিটো প্ৰথমটো ভেকেঞ্চি মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকৰ ৱেষ্ট কাৰ্বি আংলং জুডিচিয়াৰী ফালৰ পৰা। ইয়াত আপোনালোকৰ LDA ভেকেঞ্চি মুকলি কৰিছে, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি ৱেষ্ট কাৰ্বি আংলং। তাৰপৰা ভেকেঞ্চি মুকলি কৰিছে 6/1/2025 জানুৱাৰী মাহৰ 6 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু ইলিজিবল হয়, এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। পোষ্ট নেম আছে লোৱাৰ ডিভিজন এছিষ্টেণ্টৰ LDA ভেকেঞ্চি মুকলি কৰিছে। নাম্বাৰ অফ পোষ্ট আছে 1 আকৌ আপোনালোকে লিখিব পাৰিব। আৰু এইটো প্ৰথমটো বিভাগৰ আৰু এনেকুৱা 5টা বিভাগৰ ভেকেঞ্চিখিনিৰ কথা ডিছকাছ কৰা হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাব পাৰে। আৰু ইয়াত আপোনালোকৰ পে লেভেল দিয়া হ'ব 14,000 পৰা 60,500 টকা, লগতে গ্ৰেড পে লাভ কৰিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আপোনালোকে ভেকেঞ্চিটোৰ কাৰণে আবেদন কৰিবলৈ থাকিব লাগিব। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ ইয়াৰ যিটো এড্ৰেছ দেখিব পাৰিছে, এড্ৰেছটোত আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম হয়, এই ফৰ্মখন চেণ্ড কৰি দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। যদি ইণ্টাৰেষ্টেড হয় এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। 2 নম্বৰ যিটো বিভাগ হয়, এইটো মুকলি কৰিছে আপোনালোকৰ গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। ইয়াত 5টা চাফ্ৰিৰ ড্ৰাইভাৰৰ ভেকেঞ্চি মুকলি কৰিছে। আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো আছে 11/1/2025 জানুৱাৰী মাহৰ 11 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। গুৱাহাটী হাইকোৰ্টত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে, তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকে গুৱাহাটী হাইকোৰ্ট বুলি গুগল বা ক্ৰমত চাৰ্চ কৰিলে আপোনালোকে অফিচিয়েল ৱেবছাইটটো পাই যাব। তাত গৈ কেৰিয়াৰ ছাইটত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ড্ৰাইভাৰৰ ক্ষেত্ৰত বহুতে ভেকেঞ্চি বিচাৰি থাকে, ড্ৰাইভাৰ ভেকেঞ্চি কেতিয়া আহিব, কিন্তু বৰ্তমান সময়ত ড্ৰাইভাৰ ভেকেঞ্চি আহি গৈছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ত' আপোনালোকে যে ইলিজিবল হয় আৰু ইণ্টাৰেষ্টেড হয়, এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল। এই অপৰচুনিটিটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। এজ লিমিট আপোনালোকৰ মেক্সিমাম 40 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। SC/ST ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব, OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব, PWBDৰ ক্ষেত্ৰত আপোনালোকে 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। চ' ইণ্টাৰেষ্টেড আৰু যদি ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনসমূহ আপোনালোকৰ 27 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে, 11 জানুৱাৰী ইয়াৰ কাৰণে লাষ্ট ডেট হয়। আজি যিটো 3 নম্বৰ বিভাগত ভেকেঞ্চি মুকলি কৰিছে, এইটো মুকলি কৰিছে আপোনালোকৰ নগাঁও মেডিকেল কলেজৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ 4টা চাইণ্টিষ্ট, টেকনিচিয়ান আৰু আদাৰ ভেকেঞ্চি আছে। যদি আপোনালোকে মেডিকেল কলেজত, নগাঁও মেডিকেল কলেজত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে, তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ সুযোগ আহিছে, এটা বৃহৎ অপৰচুনিটি আহিছে। এই অপৰচুনিটিটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব। ইয়াত আপোনালোকৰ চাইণ্টিষ্টৰ ভেকেঞ্চি মুকলি কৰিছে, লগতে আপোনালোকৰ আদাৰ যিবিলাক টেকনিচিয়ানৰ ভেকেঞ্চি আছে তাৰো ভেকেঞ্চি মুকলি কৰি দিছে। চ' আপোনালোকে যদি ইলিজিবল হয় আৰু ইণ্টাৰেষ্টেড হয় যে আমি এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিম বুলি ভাবিছে, তেতিয়া ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিখিনি। আৰু এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত MSc পাছ কৰিব লাগিব, তেতিয়াহে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ৰিচাৰ্চ এছিষ্টেণ্টৰ কাৰণে লেবৰেটৰী যিটো টেকনিচিয়ানৰ ভেকেঞ্চি আছে, ইয়াৰ কাৰণে 20,000 দিয়া হ'ব। ইয়াৰ কাৰণে BSc পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড আৰু ইলিজিবল হয়, তেতিয়া আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে যিটো নগাঁও মেডিকেল কলেজৰ অফিচিয়েল ৱেবছাইট আছে, তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বা আপোনালোকে অফলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। প্ৰিন্সিপাল কাম চিফ ছুপাৰিণ্টেণ্ডেণ্ট নগাঁও মেডিকেল কলেজ হস্পিটেল, ইয়ালৈ আপোনালোকৰ যিখন আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম বা আছাম গেজেটেড পাৰ্টনাৰ ফৰ্ম হয়, এই ফৰ্মখন আপোনালোকে চেণ্ড কৰি দিলে আবেদনসমূহ হৈ যাব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকৰ গোটেইখিনি কথা উল্লেখ কৰি দিয়া আছে, চ' ভালদৰে চাই মেলি ল'ব। তাৰপিছত আহিলোঁ যিটো 5 নম্বৰ বিভাগৰ ভেকেঞ্চি মুকলি কৰিছে, এইটো মুকলি কৰিছে SBI ক্লাৰ্কৰ ফালৰ পৰা। ইয়াত প্ৰায় 13,000 ভেকেঞ্চি মুকলি কৰি দিছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি SBI ক্লাৰ্কত যে চাকৰি কৰিম বুলি ভাবিছে, 13,000 ভেকেঞ্চিৰ কাৰণে যে
আবেদন কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে ভেকেন্সি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব প্ৰতিটো ষ্টেটৰ কাৰণে বেলেগ বেলেগ ভেকেন্সি আছে অসমৰ কাৰণে আছে নৰ্থ ইষ্টৰ কাৰণে আছে এনেদৰে আপোনালোকে প্ৰতিখন ষ্টেটৰ কাৰণে বেলেগ বেলেগ ভেকেন্সি পাব বেলেগ বেলেগ এলিজিবিলিটি ক্ৰাইটেৰিয়া পাব সো আপোনালোকে যদি আবেদন কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল এই অপৰচুনিটিটো আপোনালোকে গ্ৰহণ কৰিব পাৰে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত আপোনালোকে দেখিব পাইছে এজ লিমিট 20 ৰ পৰা 28 বছৰ পৰ্যন্ত হ'ব লাগিব এজ ৰিলেকশ্যন এছচি কাৰণে 5 বছৰকৈ ওবিচি 3 বছৰ পিডব্লিউ কাৰণে 10 বছৰকৈ পিডব্লিউ ওবিচি কাৰণে 13 বছৰ পিবিডব্লিউ এছএসসি কাৰণে আপোনালোকে 13 বছৰকৈ আপোনালোকে লাভ কৰিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল হৈ ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল এই অপৰচুনিটিটো আপোনালোকে গ্ৰহণ কৰিব